Hello and welcome back to another vlog, Bia vlog part 2. আগৰ ভিডিঅ'ত আপোনালোকে বিয়াখন আদায় চাইছে সম্পূৰ্ণকৈ নাই চোৱা কিন্তু এইটো ভিডিঅ'ত আপোনালোকে একদম হেকলৈকে চাব পাৰিব কি কৰিলো সন্ধিয়াৰ পৰা একদম ৰাতিলৈকে আৰু গৈয়ে ফাৰ্ষ্ট নিজে একাপ কফি খাই মই কামত লাগি গ'লো আৰু সেইখিনি বহুত মানুহ আহিছিল সেইকাৰণে মই বেছি মোবাইলৰ লগত লাগি থকা নাই তাৰপিছত আমি ফেমিলি ফটো উঠিলো আৰু তাৰপিছত কি কৰিলো মই নকওঁ আপোনালোকে হেকলৈকে চাই থাকক আৰু এতিয়া কেৱল নাচিব লাগে আৰু নাচিব লাগে Sada to ima kota. বেয়া ভাগৰ লাগিছে মোৰ পুৰা নাচিছো এতিয়া অকণমান টাইম বহিছো অকণমান টাইম আৰু ভোকো লাগি আহিছে আৰু মতটো আমাৰ দুটা কাপোৰ দুটা কি সেম তোমাৰ নামটো কি প্ৰিয়ং দাস বহুত কষ্ট হৈছে ৰেষ্ট কৰিব আহিছো ভঁৰাল ঘৰত কাটব না অলপ কাটব না আর পুরো যদি ভালো হে মানে কম বাজেট থাকে কাটা দেনা লস আজিকালি তো বিয়া বহুত মানে হৈ দিছে হ্যাঁ কিছুমান মানুহ কৰে না অলপ মানে বিনা স্পিড হৈ মানে মেইন তো কৰে কিছুমান অলপ আগতে বিয়া মাতা বয়া হৈছে না এই দুটা তাই নকলা জুই পোৱাবলৈ ৰাস্তাত আহিছোঁ আৰু আমি ইয়াতো পুৰা গান বজাই ডান্স ষ্টাৰ্ট কৰি দিছোঁ আমি নাচি নাচি ইমানে ব্যস্ত হৈ গৈছো যে ৰাস্তাত আহি তৰা পালে আৰু আমি এতিয়ালৈকে একো গমেই পোৱা নাই
জতা আগে লৈ দিছি দেখিছো Om Sri Siteswara Keshavacao, Ratrivasana Kaprana Rupama System, কি আছে নি আৰু অলৰেডি বহুত দেৰি হৈ গ'ল ভিতৰত বিয়া চলি আছে আৰু আমি খানা খাবলৈ আহি গ'লোঁ আৰু খানা খাই লৈ পূৰা বহিছোঁ বিয়া চাবৰ কাৰণে আৰু যিহেতু আমি দৰাৰ জোতা নাপালোঁ সেইকাৰণে দৰাৰ গাড়ীৰ পৰা গোলাপ ফুল চুৰ কৰিছোঁ দীপ্ত আমাৰ বিয়াৰ বিশেষ আকৰ্ষণ আৰু মাজে মাজে বাহিৰত ওলাই আহিছোঁ বহুত ঠাণ্ডা ভিতৰত এয়া বাহিৰত যিটো জুই জ্বলি আছে বৰষা ঘৰত প্ৰেক্টিচ কৰি আছিলি তই বৰষা তলত দেখি আছে দে দে এ পালি না দে বৰষা দে আচ্ছা পালি না বগীৰ কথা কল লগে লগে ফোকাস করো না পয়সা দে দে বরফা ট্রাই কর আৰু তাৰপাছত দৰাৰ ফালৰ পৰা মানে পেহাই আমাক এটা চাৰ্ট দিলে ইয়াক অলপ খানা দি যাওঁ অলপ খানা ইয়াৰ কাৰণে লৈছোঁ আৰু এতিয়া বিয়া শেষ হ'বৰ পৰ হ'ল মানে কইনা যাবলৈ ওলাইছে
কইনা গ'ল আৰু বিয়া খতম অলপ আগলৈকে যিখন ৰভাতলি একদম মুদলি হৈ আছিল মানুহেৰে ফুল হৈ আছিল ইমান ফূৰ্তি কৰি আছিলোঁ আৰু এতিয়া মানুহ শূন্য ৰভাতলি খালী ইয়াৰ পৰা এটাই অনুভৱ হয় যে জীৱনটোৰ সকলো বস্তুৱে খন্তেকীয়া সুখ দুখ সকলো খন্তেকীয়া আজি আছে কাইলৈ নাই কাইলৈ সকলো খালী হৈ যাব আমি চব যাব লাগিব তো থকা দিনকেইটা ফূৰ্তি ফাৰ্তা কৰি থাকিলেই হ'ল আৰু এয়া কেমেৰামেনে জুই ধৰিছে ঠাণ্ডা যিহেতু ঘৰৰ বিয়া বিচনা ফুল কিবাকৈ খালী বিচনাখন পালোঁ আৰু তাতে অকণমান শুই গ'লোঁ আৰু এয়া আছে যে বিয়াৰ ব্লগটো থেংক ইউ ছ' মাছ ফৰ ৱাচিং